কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। চ' গাইজ, আজি যোৱা 6 মাহ ধৰি যোনটো বস্তু ভাবি আছিলোঁ, যোনটো জেগালৈ যাম বুলি ভাবি আছিলোঁ, ফাইনেলি আজি সেই জেগাটোলৈ যাম। সেইটো হ'ল মহামৃত্যুঞ্জয় মন্দিৰ, নগাঁও। আমাৰ ইয়াৰ পৰা মৃত্যুঞ্জয় মন্দিৰলৈ 126 কিলোমিটাৰ। চ' মই যাম, মোৰ লগৰজন যাব আৰু মোৰ লগৰ দুজন দাদা যাব, 4জন আমি টোটেল যাম। চ' গাইজ, ঘৰত ব্লগ বনোৱা নাই কাৰণ এটাই, ৰাতিপুৱা গালি খামটো ঘৰৰ বাহিৰলৈ আহি এই ৰাস্তাত ব্লগ বনাই আছোঁ। এইটো ৰাস্তাত ব্লগ বনাই আছোঁ। চ' ফাৰ্ষ্ট আৰু দ্বিতীয় কথা হ'ল, আপোনালোকে চাগে ভাবিছে চাগে কেপটো পিন্ধি আছে কি কাৰণে। কেপটো পিন্ধাৰ কাৰণ এটা হ'ল, আপোনালোকক দেখাই দি আছোঁ। মই মোবাইল দি ব্লগ বনাই আছোঁ, কেনেকৈ ফটোখন দেখাব নোৱাৰিম। মোৰ নিজৰ চুলি দেখাই দিওঁ, চাই লওক। চুলি কাটিছে চাওক, দেখিছে আপোনালোকে। সেইকাৰণে লাজতে কেপটো পিন্ধি আছোঁ। কালি মানুহ যাবত বহুত যাবই লাগিব, উপায় নাই। চ' গাইজ, আপোনালোক সকলোকে, মোৰ পৰিয়ালৰ পৰা আপোনালোক সকলোকে দুৰ্গা পূজাৰ অভিনন্দন জ্ঞাপন কৰিলোঁ। চ' ভিডিঅ'টো যদি চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু মাজতে স্কিপ নকৰিব। আৰু যোনে নতুনকৈ মোৰ চেনেলটোত নতুনকৈ আহিছে তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আহিব লগা নতুন ভিডিঅ'বোৰত তোমালোকে ন'টিফিকেশ্যন পাই থাকিবা। তো মই যাম, আপোনালোকে মোলৈ বলক, ৰেডি হওঁ, আপোনালোক ৰেডি হওক। ৰেডি হোৱাৰ পিছত লগ পাই আছোঁ। A few moments later. চ' গাইজ, মই ফাইনেলি ৰেডি হৈ গ'লোঁ এতিয়া যাবৰ কাৰণে মহামায়া মৃত্যুঞ্জয় মন্দিৰলৈ। এজন মোৰ লগৰ ল'ৰা ৰুমন আৰু দুজন দাদা আহি আছে, ৰেডি হোৱা নাই। আমি ইয়াৰ পৰা 7টাত ওলাই যাম। চ' আপোনালোকে আশীৰ্বাদ কৰা, ভালে ভালে যাই পাওঁ, যে ভালে ভালে ঘৰলৈ ঘূৰি আহিব পাৰোঁ। আৰু নিজৰ ইণ্টাৰভিউটো দি দিওঁ। হাই হেল্ল' নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল নয়ন আছামিজ ব্লগ। আমি ফাইনেলি ওলালোঁ ঘৰৰ পৰা। আমি এতিয়া আহি ভাঙাগড় পাই গ'লোঁ। ভাঙাগড় ব্ৰিজৰ তলেদি গৈ আছোঁ আমি। এই আগত দুজন দাদা আছে, এইজন মোৰ লগৰ ল'ৰা, মই পিছফালে বহি গৈ আছোঁ আমি। ত' গাইজ, আশীৰ্বাদ কৰিব যেন আমাৰ যাত্ৰাটো মংগল হওক, শুভ হওক, যেন ভালে ভালে গৈ ভালে ভালে ঘৰলৈ উভতি আহিব পাৰোঁ। সেয়া আপোনালোকৰ ওচৰত মোৰ প্ৰাৰ্থনা। এইফালে চাওক, মেজিক ৰখি আছে, এইবিলাক মেজিক। লাহে যাবা বাবা, লাহে যাবা। অঁ, আমি আহি পালোঁ ফাইনেলি খানাপাৰা। এইফালে আপুনি বেলতলা লখৰা যাব পাৰে। আমি এইফালে চিধা যাই থাকিম, একদম চিধা যাম, একদম চিধা গৈ থাকিম আমি, বহুত বেছি যাম। এতিয়া আমি পাহাৰৰ ফালে ভ্ৰমণ কৰিম। কথা নকওঁ, আপোনালোকে চাই থাকক। কি ধুনীয়া ৰাস্তা, ইউ টাৰ্ণ। ইয়াতে লিখা আছে শ্ল' ড্ৰাইভ লং লাইফ, লাহেকৈ যাব দিছে। চাওক পাহাৰবিলাক, চাওক কি ধুনীয়া দৃশ্য। আমাৰ আগত এখন বাছ এখন গৈ আছে আৰু তাৰ পাছে পাছে আমি আছোঁ। আমি আহি গণেশ মন্দিৰ পালোঁ, খানাপাৰা যোনটো গণেশ মন্দিৰ, এইটো মন্দিৰ চাওক। কৃষ্ণ প্ৰভু, আমাৰ যাত্ৰা যেন ভাল হয় প্ৰভু, আশীৰ্বাদ কৰিবা। চাওক আন্তঃগ্ৰাম। তো গাইজ, আপোনালোকে যদি এইফালে যদি আহে ঘৰৰ কাৰণে ইয়াৰ পৰা যিকোনো বস্তু লৈ যাব পাৰে, ঘৰত সজাব
দুখোজকৈ আহি দহালি পালোঁ। এইটো ৰাস্তাটো চাওক, নেশ্যনেল হাইৱে পূৰা খালী। এতিয়া আমি ইয়াত ৰখিছোঁ, ব্ৰেকফাষ্ট কৰি লওঁ, অলপ ভোক লাগিছে, একো খোৱা নাই। তাৰপিছত আমি পুনৰ আকৌ যাত্ৰা আৰম্ভ কৰিম। এইয়া বাইদেউৰ দোকানতে খাম। বাইদেউ আপোনাৰ নামটো কৈ দিয়ক। মোৰ নাম মনু দেউৰী। কেতিয়া কিমান বছৰ ধৰি আছে? বেছি দিন হোৱা নাই, এনে এসপ্তাহ হৈছেহে দিয়া। খাবলৈ কি আছে? খাবলৈ পুৰি, চব্জি, চাহ, গাখীৰ চাহ। মানে বেছি দিন হোৱা নাই দিয়া। বেছি দিন হোৱা নাই। চ' গাইজ, তেখেতৰ ইয়াতে দোকানখন দিয়া বেছি দিন হোৱা নাই, 6 মাহ বা 7 মাহ ৰানিং হৈ আছে বৰ্তমান। ইয়াতে আহিলে আপোনাৰ যদি এইফালে নগাঁও ফালে আহে, তাতে এইটো দহালি আছিল ন? দহালি এই দহালি মানে ৰাস্তাৰ এইটো ৰাস্তাৰ ওচৰতে আছে। আহি আপোনাৰ বাইদেউ তাত খাব পাৰে। এইটো পুৰি আছে, চাহ আছে, যি খায় মালপোৱা পাব, সকলো পাব। আমি এতিয়া বহি লওঁ, তাৰপিছত খাম তেনেকৈ। চ' গাইজ, খোৱাৰ আগে মোৰ দাদা আছে, দুজন যে দাদা কৈছিলোঁ ৰাতিপুৱা, এই দুজন দাদা ইয়াতে আছে। এজন নাম হ'ল সঞ্জীৱ কুমাৰ দাস, এজন হ'ল বিদ্যুৎ ঠাকুৰীয়া দা, এইখন মোৰ লগৰ আপোনাক ৰাতিপুৱা চিনাকি কৰিছিলোঁ, ৰুমন। তোমালোকে কিবা কোৱা, কি ক'বা আজি আমাৰ ৰাইজক? টুৱাৰ্ডছ মহামৃত্যুঞ্জয় টেম্পল। তুমি কৈ দিয়া কিবা। আপোনালোকে চাই থাকক ভিডিঅ'টো, ভাল লাগিব। এইকেইজন হয়, এই আমাৰ কাৰণে দাদাই পুৰি বেলি গাইজ, ফাইনেলি চুচৰি বাগৰি আহি পালোঁ। মহাদেৱ বাবা ইমান দূৰলৈ লৈ আহিলে, বহুত বহুত ধন্যবাদ মহাদেৱ বাবা তোমাক। তো গাইজ, এতিয়া আমি ভিতৰলৈ যাম। চাওক কিমান ডাঙৰ শিৱলিংগ। আমি ইয়াতে ধুনীয়াকৈ বাইকখন পাৰ্ক কৰি লওঁ, তাৰপিছত গাইজ আপোনালোকক বাকী দৃশ্যবোৰ দেখাই আছোঁ। আহি পাই গ'লোঁ মহামৃত্যুঞ্জয় মন্দিৰ। আপোনালোক প্ৰথমে ভিতৰৰ দৃশ্যটো দেখাব খুজিছোঁ। এই ভিতৰৰ দৃশ্যটো চাওক, বহুত ধুনীয়া চাওক গাইজ, কি ধুনীয়া দৃশ্য দেখিছে আপোনালোকে। এতিয়া ওপৰৰ ফালটো দেখাম, চাওক ধুনীয়া। ভিতৰত মানে মন্দিৰৰ ভিতৰত মানে ভিডিঅ' কৰিব নিদিয়ে, আছোঁ বাহিৰৰ পৰা কৰি আপোনালোকক দেখাইছোঁ। ফালে চাওক মহামৃত্যুঞ্জয় মন্দিৰ। এতিয়া আপোনালোকক বাহিৰৰ দৃশ্যটো দেখাই আছোঁ। এতিয়া গাইজ, আপোনালোক মই এতিয়া জাষ্ট বেক কেমেৰা দি দেখাইছোঁ দৃশ্যবিলাক। চাওক কি ধুনীয়া, মন্দিৰৰ বাহিৰৰ দৃশ্যবোৰ চাওক, বহুত ধুনীয়া। দেখিছে, আজি ৰবিবাৰ ভালেখিনি মানুহ আহিছে আজি মন্দিৰটোত।
এতিয়া অহা নাই, ইয়াতে আহিব পৰিয়ালত, আপোনালোকক বহুত বেছি ভাল লাগিব। আমি ৰাতিপুৱা ওলাইছিলোঁ 7টা 20ত, এতিয়া আহি পাইছোঁ 11টা 36ত। অলপ ভালে সময়খিনি দেৰি হৈছে, মই ৰখি আহিছোঁ। বহুত বেছি গৰম, আপোনালোকে চাগে দেখা পাইছে পিছফালৰ দৃশ্যবোৰ, বহুত বেছি গৰম। চ' আমাৰ ৰাইজক কি ক'বা তুমি? ৰাইজক কম আপোনালোকে আহক, ভাল লাগিব, চাই যাওক। অসমতে ভাল বস্তু আছে, আপোনালোকে এক্সপিৰিয়েঞ্চ কৰক, আপোনালোকৰ ভাল লাগিব মনটো। আহক আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো আমাৰ শেষ নোহোৱালৈকে এণ্ডিং। তো গাইজ, এইজন মোৰ ভাল বন্ধুৱে হয়। চ' আপোনাক বাকী দৃশ্যবোৰ দেখাম ভাল কৰি। এতিয়া বহুত বেছি ৰ'দ দিছে, ইমান দেখাব নোৱাৰিম, চ' চেষ্টা কৰিম আপোনাক দেখাবলৈ। ত' এতিয়া বাকী দৃশ্যবোৰ দেখাই আছোঁ, আহক মোৰ লগত। আশা কৰোঁ সকলোৱে তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ সকলোখিনি কৰি দিব। অকণমান তেওঁক ছাপোৰ্ট কৰক, আগবাঢ়ি যাওক জীৱনলৈকে। জীৱনটো নহয়, এটা ইউটিউব চেনেল খুলিছে, সেইটোকে অকণমান আগবঢ়াই দিয়ক। এটা ছাবস্ক্ৰাইব কৰিলে আপোনালোকে একো এটা ডাঙৰ ক্ষতি নহয় আৰু। চ' আশা কৰোঁ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি খুবেই ভাল লাগিল, আমি মৃত্যুঞ্জয় মন্দিৰলৈকে আহিলোঁ গোটেইবিলাক একেলগে 4জনে। খুব ভাল লাগিল, ইমান লং ধুনীয়া জাৰ্ণি এটা হৈছে আৰু খুবেই ভাল লাগিছে। আপোনালোক সকলোকে ইয়ালৈকে আহিব, লগত আমাৰ ৰুমনো আছে। খুব ধুনীয়া এটা এক্সপিৰিয়েঞ্চ, সকলোৱে আহিব ধুনীয়াকৈ। আৰু এতিয়া ৱেডাৰ ঠাণ্ডাও পৰি আছে, আৰু বেছি ভাল পাব আহি কিনে। সকলোকে আহিব, ধুনীয়াকৈ আহিলে আৰু আপোনালোকৰ ইয়ালৈ অহালৈ মোৰ ঘৰত বহুত বহুত ধন্যবাদ। চ' গাইজ, দাদাসকলে ক'লে যদি আপোনালোকে ইয়াতে অহা নাই, আপোনালোকে আহক, পৰিয়ালত আহক, ধুনীয়া লাগিব। ওচৰতে আছে, নগাঁৱৰ ওচৰতে মহামৃত্যুঞ্জয় মন্দিৰ, চাব পাৰে। আৰু বিশেষ আৰু কি ক'ম, চব বহুত বেছি গৰম লাগিছে। তো চেষ্টা কৰিম বাকী দৃশ্যবোৰ দেখাবলৈ। তো মোৰ লগত থাকক আপোনালোক ভিডিঅ'টোত। চ' গাইজ চাওক, সেইটো শিৱলিংগ দেখিছে আপোনালোকে, নামি আছোঁ তললৈ। পানী পানী ঠাণ্ডা। চ' গাইজ, আকৌ এবাৰ কওঁ, সেইটো শিৱলিংগ দেখিছে, সেইটো 126 ফুট ওখ। বহুত বেছি গৰম, ইয়াতে বোকাত আছোঁ, বহুত বেছি গৰম লাগিছে। ৰাতিপুৱা ওলাইছিলোঁ, দেৰি হ'ল আহি পোৱাত। চাওক, তো গাইজ, আমি এতিয়া খোজকাঢ়ি আমি এতিয়া চাকি ধূপ কিনিবলৈ গৈ আছোঁ। আমি ইয়াতে মহাদেৱ বাবা মন্দিৰত, মানে মন্দিৰ ভিতৰত জ্বলাবলৈ নিদিয়ে, তো বাহিৰতে জ্বলাম, সেই তাতে জ্বলাম। এই টিঙৰ যে ঘৰটো দেখিছে, তাতে জ্বলাম আমি। তো আমি এতিয়া কিনিবলৈ গৈ আছোঁ। চাকি বন্তিবোৰ জ্বলাই লওঁ, তাৰপিছত আপোনালোক লগ পাম আকৌ। গাইজ, খোজকাঢ়ি আহিলোঁ আমি। আহি ইয়াত চাকি ধূপ ল'লোঁ, আমি 4জনে ল'লোঁ। চ' মোবাইলৰ ৰ'দটো পৰি আছে, অলপমান কোৱালিটিটো ক'লা হ'ব পাৰে, উপায়টো নাই। ৰ'দত খোজকাঢ়ি গৈ আছোঁ, চাওক, খোজকাঢ়ি গৈ আছোঁ। বহুত বেছি গৰম, যিহেতুকে মহাদেৱ বাবা মন্দিৰলৈ আহিছোঁ। বহুত বেছি ভাল লাগিছে আজি আহি। আজি এটা সপোন মোৰ পূৰণ হ'ল। লগত আপোনালোকক গাইজ বহুত বহুত ধন্যবাদ, আপোনালোকৰ কাৰণে আৰু মহাদেৱৰ কাৰণে আৰু আমাৰ দাদাকেইজনৰ কাৰণে এইখিনি ইমান দূৰ আহিব পাৰিলোঁ। তাৰ কাৰণে বহুত বহুত আপোনালোকক ধন্যবাদ মোৰ ফালৰ পৰা। এতিয়া আমি চাকি বন্তিবোৰ জ্বলাম ইয়াতে, তাৰপিছত আমি অলপমান সময়তে ৰৈ, তাৰপিছত আকৌ ঘৰলৈ উভতিম। সেয়া আমি ইয়াতে চাকি বন্তিবোৰ জ্বলাম। তো গাইছ, আমি এতিয়া ঘৰলৈ যাব ওলাইছোঁ। আমিতো ঘৰলৈ যাম। আপোনালোকক যিমান পাৰোঁ জেগাবোৰ দেখালোঁ, মহামৃত্যুঞ্জয় মন্দিৰৰ জেগাবোৰ দেখালোঁ। চ' ভিডিঅ'টো চাই কেনে পালে
লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু সদায় এনেকৈ আপোনালোকে মৰম আশীৰ্বাদ মোক দি যাব, মই সেইটো বিচাৰোঁ। চ' ঘৰলৈ যাওঁ, আকৌ এবাৰ লগ পাম। তে আকৌ লগ পাম নতুন ভিডিঅ' নতুন জেগাৰ লগত। টিল দেন টাটা, বাই বাই, জয় বাই বাই। অসম, জয় অসম। বাই বাই।